ঐ এনেকে আৰু নহ'ব দেই। এনেকে কিমান দিন থাকিম আৰু? না পাৰ্টি কৰিব পাৰোঁ, না লগৰ কাৰোবাক আনিব পাৰোঁ, না 10টা বজাৰ পিছত ৰুম সোমাব পাৰোঁ। মালিকনীয়ে শুনিয়ে আছে চাগে। এনেকে নহ'ব, ভাড়াও আমি টাইমতে দিওঁ। যদি এনেকে হয় কেনেকে হ'ব বাৰু? শুনিয়ে আছে বোলে, আৰু চাই আহোঁগৈ। এই 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 শুনিছো নহয়, মই যে কিবা এটা কৈছোঁ শুনিছ নাই? শুনি আছো। আমি অতি সোনকালে ৰুম চেঞ্জ কৰিব লাগিব, গম পাইছ নাই? মোৰ নহয়, কাইলৈ ভিতৰত ৰুম চেঞ্জ কৰিব লাগিব। মই তোক কিন্তু আজিয়ে কৈ দিলোঁ। তই যি কৰ কৰিবি। মই এনেকে নহ'ব কিন্তু। মই এনেকে থাকিব নোৱাৰো। তই থাক যদি থাক। নতুন কথা, তই যি কৰ কৰিবি। হ'ব, কাইলৈ ওলাবি, নতুন ভাড়াঘৰ বিচাৰি আমি গৈ আছো। 2,000 years later. বুজিছ, এইবাৰ যে মনে মিলা মালিক পাম। হয় নেকি? টেনচনেই ল'ব নালাগে। এইবাৰ আমি ঠিক জেগাত গৈ আছো। ব'ল, মোৰ চিনাকি আছে। বল বল বল। বল বল। বল বল। দাদা, দাদা, আমি বোলো ভাড়াঘৰ এটা বিচাৰি আহিছিলো, ওলাই আহিবনে? এই নুঠ কিয়? আলহী খাবলৈ আহিছা নেকি? তই ভাড়াঘৰ বিচাৰিহে আহিছ? বল বল বল। আমিহে খুৰা। ৰ'বা 2 মিনিট কৈ আছো মই। কোৱাচোন কাক লাগে তোমালোকক? খুৰা, আমিহে এই ভাড়াঘৰ এটা বিচাৰি আহিছিলো। কোন কোন থাকিব তোমালোকৰ লগত ভাড়াঘৰত? আমি দুজনেই থাকিম, এওঁ মোৰ লগৰজন আৰু মই, বাকী নাই, ছোৱালী তোৱালী নাহে বাৰু আমাৰ ৰুমলৈ। ঠিক আছে, আহা তেন্তে ভিতৰলৈকে। বল জল্দি আহ, জল্দি আহ। বহিছা ন? বহা বহা। খুৰা, বৰ গৰম লাগিছে। অকণ ফেনখন দি দিব নেকি বাৰু? তোমালোকে ফেনৰ বতাহ ল'বলৈ আহিছা নে মোৰ লগত কথা পাতিবলৈ আহিছা? এইবিলাক নেচাৰেল বতাহ লোৱা তোমালোকে। ক'ত? মই এইবিলাক ঘামা নাইতো, এই মাত্ৰ মই গা ধুই আহিছোঁ, সেইকাৰণেহে পানী হৈ আছে। খুৰা, হ'ব দিয়ক, নালাগে দিয়ক আপোনাৰ ফেন। বেয়া নাপায় যদি পানী বটল বা পানী অকণ খাওঁ নেকি বাৰু? খোৱা পানীটো খাই লোৱা, মই কিছুমান কথা তোমালোকক ক'ব আছে। বাৰু খুৰা, এতিয়া নিয়মকেইটা কওকচোন। আপোনাৰ ইয়াত থাকিব হ'লে আমি কি কি নিয়ম পালন কৰিব লাগিব? তেন্তে শুনা, প্ৰথমটো নিয়ম, 8 বজাৰ লগে লগে ৰুমত সোমাব লাগিব। 8 বজাৰ লগে লগে ৰুমত সোমাব লাগিব। খুৰা, হ'ব দিয়ক, হ'ব। 2 নম্বৰ নিয়ম, তোমালোক দুজনৰ বাহিৰে আন লগৰীয়াক যেন ৰুমত নেদেখো মই। মানে লগৰীয়া নিষেধ। খুৰা, হ'ব দিয়ক, হ'ব। 3 নম্বৰ নিয়ম, যাতে কিবা বস্তু দৰকাৰ হয়, যেনে আলু, পিঁয়াজ, জলকীয়া, নহৰু, চেনি, চাপ, মোক নুখুজিবা তোমালোকে। খুৰা, হ'ব দিয়ক। আমাৰ মানে মাহেকীয়া ৰেচন পাতি চব ইয়াৰেই থাকে। আপোনাক আমি নোখোজো, আমি হয়তো টেনশ্যন ল'ব নালাগে। আৰু 4 নম্বৰ নিয়ম, খুৰা, আপুনি চাগে ভাড়া কথা কৈছে। হয় হয়। আমি প্ৰত্যেক মাহৰ 1 তাৰিখে আহি আপোনাক ভাড়া ক্লিয়াৰ কৰি দিম। আপুনি টেনশ্যনেই ল'ব নালাগে দেই, সেইটো কথা। নহয়, যদি কিবা ভুলক্ৰমে 8 বজাৰ পাছত ৰুমত সোমোৱা, এই বস্তুটো ইয়াত লাগি যাব। খুৰা, বেয়া নাপাব আৰু আপোনাৰ নিয়মকেইটা আমি পালন কৰিব নোৱাৰিম আৰু আপোনাৰ ভাড়াঘৰত আমি নাথাকোঁ। আমাৰ আগৰ মালিকনীয়ে ভাল আছিলে, 10টা টাইম দিছিলে, আপুনি কেইটা দিছে? 8টা। যাওঁ ব'ল। হয়, নোৱাৰিম আৰু।